নলবাৰীত বিশাল আয়োজন দৰংগীপাৰা উদীয়মান যুৱ গোষ্ঠীৰ সজ্জনত ১৪ বাৰ্ষিক ৰঙালী বিহু উদযাপন। ৰঙালী বিহুৰ দৰংগীপাৰাত ১২ বহাগ ২৬ এপ্ৰিল শনিবাৰে দিবানৈশ কাৰ্যসূচীৰে দৰংগীপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈছে ১৪ বাৰ্ষিক ৰঙালী বিহু। উল্লেখ্য যে চৰকাৰী সাহায্য অবিহনে যোৱা ১৪ বছৰে পালন কৰি আহিছে বিহু পালনৰ এই পৰম্পৰা। স্থানীয় ৰমেন ডেকাক সভাপতি, বিদ্যুৎ কলিতা, জিতুমণি ডেকা, নয়নমণি ডেকাক উপসভাপতি ত্ৰয়, প্ৰাঞ্জল ডেকা, কৃতাৰ্থ ডেকা, বিতুমণি ডেকাক কোষাধ্যক্ষদ্বয়, দুৰ্গেশ্বৰ ডেকাক কাৰ্যকৰী সভাপতি, ৰুবুল কৈবত্ৰক মুখ্য সম্পাদক, নিতুমণি ডেকা, ত্ৰিদেৱ ডেকাক সহ সম্পাদকদ্বয়, প্ৰভাত ডেকা আৰু কমল ডেকাক সাংস্কৃতিক সম্পাদকদ্বয় হিচাপে লৈ গঠিত ৰঙালী বিহু উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ৰাতিপুৱা স্বচ্ছতা অভিযানৰ পিছত দৰংগীপাৰা উদীয়মান যুৱ গোষ্ঠীৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে গছপুলি ৰোপণ, শ্বহীদ তৰ্পণ, বিহুৰ পতাকা উত্তোলন, ভেষণ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, বিভিন্ন শিতানৰ খেল ধেমালি প্ৰতিযোগিতা, বিশ্ব শান্তিৰ বাবে সামূহিক বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বিহু বাকৰি উদ্বোধন কৰে বৈঠাভাংগাৰ সমাজসেৱক নাজিৰ আহমেদে। ইয়াৰ পিছতে অসমীয়া আধুনিক নৃত্যৰ লগতে মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। উজনি নামনিৰ বিভিন্ন প্ৰান্তৰ বিহু দলে উৰে নিশা বিহু প্ৰদৰ্শন কৰে। ৰঙালী বিহু উদযাপন কৰি আহিছোঁ আৰু উদীয়মান যুৱক গোষ্ঠী যাতে দপক দপে আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। ৰঙালী বিহু উদযাপন কৰিছে আৰু আপোনালোকে দেখাই পাইছে বহুত ৰাজ্য সমাগত হৈছে আৰু আমি ভৱিষ্যতে এনেকৈ বিহু পাতিবলৈ আমি চেষ্টা কৰিম। উদীয়মান যুৱ গোষ্ঠীৰ 14তম আজি আমাৰ যি এই কাৰ্যসূচী চলি আছে তাত গোটেই আমাৰ অঞ্চলৰ গোটেইখিনি ৰাইজে আজি খুব আন্তৰিকতাৰে লাগি আছে আৰু কাৰ্যসূচীখিনি খুব সুকলমে হৈ যাব তাত আমি সকলোৱে সঁহাৰি জনাইছোঁ আৰু ৰঙালী বিহুৰ আটাইলৈ শুভেচ্ছা জনাইছোঁ। চলি আছে বহাগ বিহু উপলক্ষে এইটো 14 নং নম্বৰ হয়। ভৱিষ্যত দিশটো উন্নতি হওক, সাংস্কৃতিক দিশটো উন্নতি হোৱাৰ স্বাৰ্থত তেওঁলোকে যি পদক্ষেপ লৈছে আগবাঢ়ি যাওক, সফল হওক। দৰংগীপাৰা উদীয়মান যুৱ গোষ্ঠীৰ সৌজন্যত ৪ৰ্থ বাৰ্ষিক এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী দিনজোৰা এই কাৰ্যসূচী ৰাতিপুৱা হৈ যোৱা সকলো কাৰ্যসূচীতে হৈ যোৱাৰ পিছত এতিয়া এই বিহু বাকৰিত মুকলি বিহু প্ৰতিযোগিতা আৰু অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা চলি আছে। বিচাৰক মণ্ডলী 3জনকৈ আছে। আমাৰ পেণ্ডেলৰ ভৰি পৰিছে আৰু আমি এই চেগতে উদীয়মান যুৱ গোষ্ঠীৰ তৰফৰ পৰা এটা বাৰ্তা দিব খোজোঁ যে অসমীয়া জাতিৰ বাপতি এখন ৰঙালী বিহু আমি এই 14 বছৰ যেনেকৈ চলাইছোঁ ভৱিষ্যতে চলাই নিম বুলি প্ৰতিশ্ৰুতিবদ্ধ আৰু অসমবাসীক আমি আহ্বান জনাম যাতে এই বিহুৰ চেগেৰে এটা ভাল বাৰ্তা আহে যাতে অসমৰ যিবিলাক অনৈহিক সংকেত দুষ্কৰ্মেৰ কাম এইবিলাক যাতে ধ্বংস হয় আৰু যাতে বিশ্ব শান্তি হয় তাৰে কামত আমি নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।